নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক লৈ গৈ আছোঁ চান্দমাৰী অসম গ্ৰন্থমেলালৈ। প্ৰথমতে গৈ ভিতৰত প্ৰৱেশ কৰিবৰ বাবে টিকট ক্ৰয় কৰিবলৈ গ'লোঁ। আৰু এটা কথা, টিকটৰ দাম বেছি নহয়, মাত্ৰ 10 টকা। আৰু প্ৰথমে সোমাই গৈ আপুনি বহুতো গ্ৰন্থৰ বিপণী পাব। সেই বিপণীসমূহত আপুনি বিভিন্ন ধৰণৰ গ্ৰন্থসমূহ আপুনি ল'ব পাৰিব। আৰু চাৰিওফালে কেৱল গ্ৰন্থৰ বিপণীয়ে পাব। গ্ৰন্থৰ বিপণীৰ মাজতো আছে এফালে খাদ্যৰ, কিন্তু মই সেইফালে যোৱা নাছিলোঁ, সেইবাবে মই আপোনালোকৰ আগত সেইখিনি দেখুৱাব নোৱাৰিলোঁ। যিহেতু নেকি প্ৰথমবাৰৰ কাৰণে গ্ৰন্থমেলালৈ গৈছোঁ, মইনো কিয় পিছ পৰি ৰ'ম, সেইবাবে ময়ো কেইখনমান কিতাপ লৈয়ে ল'লোঁ। শেষত বিপণীসমূহ সামৰণি মাৰিছিল, সেইবাবে আমিও ঘৰমুৱা হ'ম বুলিকে একাপ চাহ খালোঁ, তাৰপিছত ঘৰলৈ বুলি আহিলোঁ। আজিলৈ বাই।